यह शौक मंदिर तू जनाब तुम लोग बन जाना डॉक्टर इंजीनियर, हमको तो इंडियन आर्मी में जाना है। वाह वाह। ये फुटिया घर है, अभी तो फुट को गान मार देता मेरा। तो गाइस मिसा कथा कोना एकदम सचा कथा কৈছো गाइस, ফুটৰ হাৱা আহে মানে ফুট কা জায়গাটো একবাৰ চক না, জায়গাটো চাইয়ে কিবা কিবা এটা ভয় ভয় লাগে একদম ফুটিয়া মানে। গাছবিলাক চাব পাৰে, এই মানে কি ডালদাৰে গাছ, সব ডালদাৰ মানে ফলটো গাইছ। গুড মৰ্নিং গাইজ ফ্ৰম অৰুণাচল। তো গাইজ আজি আমি আহি আছো এটা ধুনীয়া জায়গাত, মানে কি গাইজ অৰুণাচলৰ এটা জায়গা আছে দেওমালি বুলি, তাতে আহিছো। তাত মানে এটা গাইজ কথা আছে, আপোনালোকে তো জানেই গাড়ী মটৰ ময়ো ভাল পাওঁ বিৰাট, বাইক চাইক দুজন মানে চলাই, ইয়াতে মানে গাড়ী দিলাৰ নাই। তো গাইজ আজি আমাৰ লগত আছে মনীষ ভাই। তো আজিৰ গাইজ ব্লগটো মই নাবনাও, মনীষ ভাই বনাব। हेलो गाइस, तो कैसे हो आप लोग? आए हो अब से बढ़िया होंगे, बढ़िया रहना सकते। ये कॉलेज है देवमाली का, देवमाली कॉलेज। तो आप देख ही सकते हैं नज़ारा को कैसा है, तो एक बार देख ले। এইফালে গাইজ তো অডিটৰিয়াম হৈ আছে, কি ডাঙৰ অডিটৰিয়াম দেখিব পাৰে, আমাৰ সৰু যে ষ্টেডিয়ামৰ নিচিনা। তো মানে ভাই আমাৰ মনীষ ভাইয়ে মানে অসমীয়া ক'ব সেনেকৈ নাজানে, কিন্তু বুজি পায়, সেইকাৰণে এইবাৰ হিন্দীতে ব্লগটো বনাইছে। তো হিন্দীতে এনজয় কৰক আৰু। তো আগতে আমি ধুনীয়া ধুনীয়া আৰু জেগা আছে, তো তাকালৈকে যাই আছোঁ। তো গাইজ আমি বৰ্তমান আহিছোঁ মনীষহঁতৰ স্কুল। तो इतना ये एक बार देख रही हिंदी में बोलेगा, ब्लॉग बनाएगा नहीं, जैसा कि आप लोग देख सकते हैं हमारे स्कूल है। क्रिस्टन लोगों का है ये। यहाँ में 11-12 बनेगा अभी, अब टू क्लास 10 तक ही है यहाँ पे अभी 10 तक है, और यहाँ पे 11-12 बन रहा है। हाँ ठीक है, अच्छा। अभी हम लोग मंदिर चलते हैं, मंदिर इस तरह से जो आप लोग देख सकते हैं। और यहाँ पे एक चर्च भी है, और অসমত কৈ দিছোঁ ইয়াতে মানে কি এটা মন্দিৰ আছে আৰু এটা চাৰ্চো আছে। আগে আমি চাৰ্চত ऐसा बोलते हैं। তো আহি পালোঁ আমি এটা মন্দিৰটো, কি নাম আছিল, শান্তি মন্দিৰ, মানে এইটো গাইজ মহাদেৱৰ মন্দিৰ হয়। তো এয়া হ'ল গেট। তো গাইজ মানে ইয়াতে এটা নেটখা বস্তু দেখিছোঁ, টকৌ। আমি যে এটা সৰু কালতে যে এটা যে পল হৈছিল, পল উঠিল টকৌ গছত। তো গাইজ সেইটোৱে এই টকৌ গছ, এইটো চাব পাৰে। তো গাইজ গেটৰ পৰা মোটামুটি 1 কিলোমিটাৰমান বুলি ফাইনেলি আহি গ'লোঁ গাইজ মন্দিৰটো। এয়া চাওক মন্দিৰটো, অ' ভাই চাহাব। মানে গাইজ ইয়াতে মানে বেছিভাগ ট্ৰাইবেল মানুহে থাকে, তাৰে ভিতৰতো যি এটা এনেকুৱা শিৱ মন্দিৰ আছে, সেইটো দেখি পাই ভাল লাগি গ'ল। আৰু শিৱ মন্দিৰটোৰ এটা আকৃতিটো চাওক না, ইয়াৰ মানে আকৃতিটো চাওক, আমি যে শিৱলিংগ বনাওঁ সেনেকুৱা টাইপৰ। এইটো চাওক, এইটো আনি মেথেন এনেকৈ মানে কি শিৱলিংগৰ দৰে। আৰু ইয়াৰ ওপৰত গাছডাল চাওক না, কি লম্বা, অ'ৰে ভাই চাব। মইতো গাইজ এনেকৈ মানে এনেকৈ চাব লগা হৈছে, মানে এনেকৈ চাবই নোৱাৰি, ইমান লম্বা গাইজ। অయ్యా ये हर हर महादेव। जय महादेव। आप लोग देख सकते हैं खूबसूरत सा नज़ारा महादेव का, श्री श्री महादेव का। চাব পাৰে আমি মন্দিৰ চাই মানে এইফালে ওলাই আহিছিলোঁ, ইয়াতে মানে এটা বস্তু দেখিলোঁ। তো আপোনাৰ ভাবে কি আছে ইয়াতে খাব চাব লগা বস্তু? এইটো চাওক না, এইটো কি, এইটো হ'ল বিয়াৰৰ কেন। ইয়াতে মানে এইটো কি দিছে, ইয়াদি বেৰা দিছে। মানে কি কম গাইছা, দুনিয়াত টেলেণ্টৰ অভাৱ নাই, আৰু এইবিলাকক টেলেণ্ট নহয়, টেলণ্ট কথা হয়। বিয়েৰ দি বেৰা দিছে। মন্দিৰ দৰ্শন কৰি আহি মেথান মোৰ এটা মাথাত মানে টিক্ৰম ঘুটি গ'ল, আৰু মানে যি মনীষ ভাইৰ লগত এটা শ্বেয়াৰ ক'বলৈ মন গ'ল। তো আজিৰ শ্বেয়াৰটো মানে হিন্দীত হ'ব, একেলগে ধৰিবা হা। তুম খেলনা BGMI কল অফ ডিউটি, वाह वाह तो कहो, वाह 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 वाह। तुम लोग खेलना BGMI कॉल ऑफ ड्यूटी, हमको तो फ्री फायर खेलना है। जनाब तुम लोग बन जाना डॉक्टर इंजीनियर, हमको तो इंडियन आर्मी में जाना है। वाह वाह। তো গাইজ আমি অসমতো বহুত চাওমিন খালোঁ, কিন্তু আজি গাইজ ট্ৰাই কৰিম অৰুণাচলৰ চাওমিন। আৰু এই চাওমিনৰ লগত দিছে এইফালে চুপ, মানে প্ৰথমবাৰ চালোঁ মানে চাওমিনৰ লগত চুপ দিয়া, আৰু এতিয়া দিছে এইটো এহে জ্বালাৰ চাটনি। ঐ হয় হয় কিয়া লাল হে। তো ভৈজনাৰ দে ধৰ, বাঘে ধৰা দি ধৰ। তো মানে চাওমিন টাওমিন গাইজ খালোঁ, কিন্তু চুপত মানে যি জ্বলা দিছে। তো গাইজ বৰ্তমান মই আছোঁ এটা ডালদা বাৰীত, মানে গাইজ আমি যি খাওঁ ডালদা, তো সেয়া মানুহেৰে এইবিলাক গাছবিলাক চাব পাৰে, এই মানে কি ডালদাৰে গাছ চব এইবিলাক আছে। আৰু মই ভিতৰত দেখা পাইছোঁ, ভিতৰত মানে আন্ধাৰ গাইজ, সেইকাৰণে লগত লুঠি চাইড দি তই কুটা। তো গাইজ চাব পাৰে ইয়াৰ চকুৰ আগত মোৰ ডালদা গাছ, কি ধুনীয়া এটা পৰিৱেশৰ আছে গাইজ, শান্তিপূৰ্ণ ঠাই এটা হয়। আৰু গাইজ এই শান্তিপূৰ্ণ হ'লে কি হ'ল, কিন্তু ইয়াতে গাইজ ভূত ওলাই, ভূত। তো মনীষ ভাই এই ডালদা গাছটো যে ৰাখছোঁ, এনে পৰা মানে কেনেকৈ ডালদাটো বনায়? डालडा तो मैंने एक गुटी है, हाँ गिरता है सीजन होने से, हाँ और वो गुटी से हम लोग खा भी सकते हैं। हाँ। और यहाँ का गवर्नमेंट लोग ये गुटी लोग को लेके
फैक्ट्री में बनाता है, उससे तेल वेल बनता है डंडा का, हाँ। ये सभी है। हाँ तो मतलब अभी अभी मिलेगा वो गुटी अभी तो सीजन नहीं है तो नहीं। सीजन नहीं है तो गाइस মানে এটা সিজন হয় কিন্তু সিজন হয় গম নাপাওঁ মানে সেইটো সিজনত ডালদাত মানে এটা তাতে গাইছ ফলটো গাজে এই ডালদাৰ ফলটো গাইছ ওলে পৰে তাৰে ভিতৰত গুটি থাকে সেই গুটিটোৰ পৰা মানে ৰসটো উলিয়াই মানে সেইখিনিৰ পৰা ডালদাটো বনোৱা হয় আৰু সেই গুটিটো মানে গাইছ তাৰপিছত খাবও পাৰি কিন্তু সেই গুটিটো দেখা পোৱা নাই এতিয়ালৈকে দেখা পালে ভাল আছিলে তো গাইছ এই হাতত চক এইটো মোৰ হাতত গাইছ গুটি এইটোৱে হ'ল ডালদাৰ মানে ফলটো গাইছ এইটো তো গাইছ মানে এইটোৱে এনেকৈ চিলি দিলে আৰু ভিতৰৰ বস্তুখিনি খাব পাৰোঁ আৰু চিলি নিজাকৈ যোনটো বাকালটো তাৰ পৰা মানে গাইছ ডালদা বনোৱা হয় তো এই গাইছে অলপমান আউগি মেথা জেগাটো বিলাক চাই লওঁ क्या ये भुटिया कर रहे तुमको पहले बोलना चाहिए था यार कहाँ मरवा रहे तो यार अभी तो फूट को गान मार देता मेरा ओ তো গাইজ মিছা কথা কোৱা নাই একদম সঁচা কথা কৈছোঁ গাইজ এইটো জাগা একদম ভুটীয়া হয় মানে ইয়াতে বহুত মানুহে প্ৰমাণ পাইছে মানে কিছুমানে গাইজ ভূত দেখছে আৰু মানে কওঁ যে ইয়াতে মানে ভূতৰ হাৱা আহে মানে ভূত কা হাৱা বলতে হয় না ও হে তো গাইজ জাগাটো একবাৰ চক না জাগাটো চাইয়ে কিবা কিবা এটা ভয় লাগে একদম ভুটীয়া মানে তো গাইজ এতিয়া বৰ্তমান সকলো জেগাতে দিন হৈ আছে কিন্তু এতিয়া এটা কেনে কিবা অন্ধকাৰ পৰিৱেশ হৈ আছে একদম মানে কি আন্ধাৰ মুন্ধাৰ হৈ গৈছে চাৰিওফালে পৰা হেঁচা মাৰি কৰিছে কিবা এটা আহিলে ইয়াতে আপোনালোকে এই জাগাখিনি হৈ যাব এই জাগাখিনি কয় কিবা ডালদাবাৰী বুলি অৰুণাচলৰ হয় ডালদাবাৰী ইয়াতে আহি আপুনি এবাৰ চাব তেতিয়া গম পাব কেনেকৈ মানে মানে কিবা গভীৰ লাগে মোৰতো কিবা হেন লাগি আছে আৰু গাইজ এইটো ঘৰ হয় এইটো ঘৰত মানে বহুতে কোৱা যায় ইয়াতে মানে কি কিবা কিবি দেখা পোৱা যায় এইটো গাইজ ভুটীয়া ঘৰ বুলি মানা যায় ভয় লাগি আছে দেই ইয়াতে বেছি থাকিব নোৱাৰা তই গাইজ একবাৰ এনে পৰিৱেশটো দেখিছোঁ ভুটীয়া ঘৰত हाँ नहीं गया यार नहीं गया यार वहाँ पे नहीं गया लेकिन मेरे को डर नहीं लगता भूत से और यहाँ पे भी देख सकते हो गाइस ये रास्ता है यहाँ से कोई आता जाता नहीं है और यहाँ से भी कोई आता जाता नहीं है इधर से बस दिन में कितना अंधेरा है इधर सब बस डालदा घास मैं बर्तमान এখন দোকানৰ ভিতৰত আছোঁ আপোনালোক দেখিছোঁ এইখন দোকান হ'ল আমাৰ মনীষ ভাই क्या दुकान खोल के बैठा है यहाँ पे ओ भाई साहब यहाँ पे आप लोग देख सकते हैं अंदर का नज़ारा मैंने गिफ्ट आइटम जी पाए सब আছে মানে ইয়াতে गिफ्ट आइटम ओ भाई साहब মোক কি গিফট দিবা কোৱা মোক কি দিবা লৈ লওক দোকান আপোনাৰ মোৰে দোকান এই মেধাবী চৰ কিয় ফৰাইছা নেকি পকেটত ফৰা নাই তো সঁচাই না দে বহি থাক দে ভালকে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলোঁ যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰি জনাই দিব আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ ইয়াৰে নেক্সট ব্লগটো ধুনীয়া আহি আছে আমি টিলিঙা মন্দিৰ যাই আছোঁ তিনিচুকীয়া তেতিয়ালৈকে বাই লগ পাইছোঁ নেক্সট এটা ব্লগৰ সৈতে